বন্ধুসকল, বহুত দিনৰ পৰা এটা বস্তু অপেক্ষা কৰি আছিলোঁ আৰু মই প্ৰথম অৰ্ডাৰ কৰিলোঁ। তো এটা বস্তু আনবক্সিং কৰিব ওলাইছোঁ। এই বস্তুটো হৈছে মোবাইলৰ বেক টেম্পাৰ আৰু ডিছপ্লে টেম্পাৰ। এতিয়া মই বস্তুটো কেনেকুৱা আনবক্সিং কৰি আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। মোৰ মোবাইলৰ নামটো হৈছে ৰেডমি নোট 9ৰ বেক টেম্পাৰ আৰু ডিছপ্লে টেম্পাৰ। আৰু এইটো মই এতিয়া আনবক্সিং কৰি আছোঁ। চাওঁ ভিতৰে কেনেকুৱা আছে। এতিয়া আনবক্সিং এইটোৱে ভিতৰত এনেকুৱা ইয়াৰ ভিতৰত আছে বস্তুটো। চাওঁ এই দুখনেই এখন কাগজ এখন পঢ়িব লগা দৰকাৰ নাই আৰু মই বেগটা আহিব বুলি ভাবিছিলোঁ। এই দুখন চাওঁ, এখন হৈছে বেক টেম্পাৰ আৰু এখন ডিছপ্লে টেম্পাৰ। এই দুখন কেনে ভাল লাগিছে না? ভাল লাগিছে। এতিয়া খুলিলে গম পোৱা যাব। এই দুখনে তেওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মই কৰিছিলোঁ মিছ' এপৰ পৰা। বহুত ভাল এপটো, বহুত কম হেৰিতে পোৱা যায়। তো আপোনালোকে যদি লাগে মিছ' এপৰ পৰাই বিভিন্ন ধৰণৰ বস্তু অৰ্ডাৰ কৰিব পাৰে।